বহুত strict when it comes to law and order. কিন্তু লাঠি আৰু গুলি দি তোৰ মানুহৰ ক্ষোভ আৰু আবেগকটো দবাই ৰাখিব নোৱাৰে মানুহৰ মনত যি ক্ষোভ আছে বেদনা আছে সত্ৰ হেৰুৱাৰ বেদনা মাটি হেৰুৱাৰ বেদনা হে বেদনাখিনি আপোনালোকে কেনেকৈ ধুই দিব মোৰ মাত বন্ধ কৰি ধুৱাব নেকি মইতো এটা মাত আৰু মইতো আজি হাউচতে কৈছো মই যি ধৰণে কৈ আছো কিমান দিন মইও লাষ্টিং কৰিম কোনেও নাজানে কোন ফালৰ পৰা মোৰ ফালে টিকা আহিব that's the record that's the history আৰু মই নিজক তেনেকৈ প্ৰস্তুত কৰিয়ে লৈছো যে মই সঁচা কথাখিনি কম and without malice মই কাকো এভিকশন কৰিব খোজা নাই শৰিয়া আইন বন্ধ কৰিব খোজা নাই ইছলাম ইজ ওয়ান অফ দা গ্ৰেট ৰিলিজন কোনো মোৰ ৰিলিজনৰ এগেইনষ্টত একো নাই আৰু মই কেতিয়াও কাৰো বিপক্ষে কথা নকওঁ কেতিয়াও মই শব্দ ব্যৱহাৰ নকৰো কিন্তু সঁচা কথাটো যে মই হিন্দু মানুহৰ জায়গাত এই কামখিনি নকৰিব ছোৱালীজনীক এনেকৈ পলুৱাই লৈ নাযাব মাক বাপেকৰ পৰা খুজি লৈ যাওক সেইখিনি কথা কোৱাটো অপৰাধ হ'ব নোৱাৰে ভাই ফৰেষ্টৰ কাজিৰঙাত নুসুমাব সেইখিনি অপৰাধ হ'ব নোৱাৰে জনজাতীয় লোকৰ জায়গাত নাযাব সেইটো অপৰাধ হ'ব নোৱাৰে আৰু ইতিমধ্যে আপোনালোকে মন্তব্য শুনিছে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য আছিল আজি সদনত ইছলাম ধৰ্মক তেওঁ মহান ধৰ্ম বুলি ক'লে আজিৰ দিনটোত আৰু লগতে তেওঁ কৈছে যে মই ইছলাম ধৰ্মৰ বিৰোধী নহয় মই কেতিয়াও ইছলাম ধৰ্মৰ বিপক্ষে কথা কোৱা নাই মই বন্ধ কৰিব খোজা নাই শৰিয়াত আইন মানুহৰ মনত সত্ৰ আৰু মাটি হেৰুৱাৰ যি বেদনা আছে সেয়া তেওঁ বুজি পায় মই সদায় সঁচা কথা কৈ যাম হিন্দুৰ মাটি কাঢ়ি ল'লে মই বনে মনে বহি নাথাকো সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এনেধৰণে ইছলাম এটা মহান ধৰ্ম মই কেতিয়াও ইছলাম ধৰ্মৰ বিপক্ষে কথা নকওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিশেষকৈ মানুহৰ মনত সত্ৰ আৰু মাটি হেৰুৱাৰ বেদনা আছে মই সদায় সঁচা কথা কৈ যাম বুলি তেওঁ মত ব্যক্ত কৰিছে হিন্দুৰ মাটি কাঢ়ি ল'লে মনে মনে বহি নাথাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সদনত মুখ্যমন্ত্ৰীৰ এই মন্তব্য মই সদায় সঁচা কথা কৈ যাম হিন্দুৰ যদি মাটি কাঢ়ি লয় তেনেহ'লে কিন্তু তেওঁ মনে মনে নাথাকে লগতে তেওঁ কৈছে যে তেওঁ কেতিয়াও ইছলাম ধৰ্মৰ বিপক্ষে কথা নকয় আৰু তেওঁ বন্ধ কৰিব খোজা নাই শৰিয়াত আইন মানুহৰ মনত সত্ৰ আৰু মাটি হেৰুৱাৰ বেদনা আছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় সঁচা কথা কৈ যাব বুলি মন্তব্য কৰিছে ইছলাম ধৰ্মক মহান বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত পুনৰ মন্তব্য আগবঢ়াইছো আমি বহুত strict when it comes to law and order কিন্তু লাঠি আৰু গুলি দি তোৰ মানুহৰ ক্ষোভ আৰু আবেগকটো দবাই ৰাখিব নোৱাৰে মানুহৰ মনত যি ক্ষোভ আছে বেদনা আছে সত্ৰ হেৰুৱাৰ বেদনা মাটি হেৰুৱাৰ বেদনা হে বেদনাখিনি আপোনালোকে কেনেকৈ ধুই দিব মোৰ মাত বন্ধ কৰি ধুৱাব নেকি মইতো এটা মাত আৰু মইতো আজি হাউচতে কৈছো মই যি ধৰণে কৈ আছো কিমান দিন মইও লাষ্টিং কৰিম কোনেও নাজানে কোন ফালৰ পৰা মোৰ ফালে টিকা আহিব that's the record that's the history আৰু মই নিজক তেনেকৈ প্ৰস্তুত কৰিয়ে লৈছো যে মই সঁচা কথাখিনি কম and without malice মই কাকো এভিকশন কৰিব খোজা নাই শৰিয়া আইন বন্ধ কৰিব খোজা নাই ইছলাম ইজ ওয়ান অফ দা গ্ৰেট ৰিলিজন কোনো মোৰ ৰিলিজনৰ এগেইনষ্টত একো নাই আৰু মই কেতিয়াও কাৰো বিপক্ষে কথা নকওঁ কেতিয়াও মই শব্দ ব্যৱহাৰ নকৰো কিন্তু সঁচা কথাটো যে মই হিন্দু মানুহৰ জায়গাত এই কামখিনি নকৰিব ছোৱালীজনীক এনেকৈ পলুৱাই লৈ নাযাব মাক বাপেকৰ পৰা খুজি লৈ যাওক সেইখিনি কথা কোৱাটো অপৰাধ হ'ব নোৱাৰে ভাই ফৰেষ্টৰ কাজিৰঙাত নুসুমাব সেইখিনি অপৰাধ হ'ব নোৱাৰে জনজাতীয় লোকৰ জায়গাত নাযাব সেইটো অপৰাধ হ'ব নোৱাৰে